উজনি অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ সংসাৰী ৰূপ লৈছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু অঞ্চল এতিয়া বানৰ পানীত প্লাবিত। অবিৰত ধাৰাসাৰ বৰষুণে নদ-নদীৰ পানীৰ স্তৰ বিপদজনকভাৱে বৃদ্ধি কৰিছে। নদীৰ পাৰ উপচি পানী গাঁওসমূহলৈ সোমাই পৰাত বহু পৰিয়াল বিপদত পৰিছে। বহু ঘৰ-বাৰী পানীৰ তলত ডুব গৈছে। মানুহে জীৱন বচাবলৈ ওখ ঠাইলৈ আশ্ৰয় ল'বলৈ বাধ্য হৈছে। উদ্ধাৰকাৰী বাহিনীয়ে দিন-ৰাতি অভিযান চলাই বানপীড়িত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে। আশ্ৰয় শিবিৰত হাজাৰ হাজাৰ বানপীড়িত লোকে খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ অপেক্ষাত আছে। ধান খেতি আৰু কৃষিজমি পানীৰ তলত ডুব যোৱাত কৃষকসকলৰ বছৰৰ কষ্ট এক মুহূৰ্ততে নষ্ট হৈছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি মুখ্যমন্ত্ৰীয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে 4গৰাকী মন্ত্ৰীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। সংকট গভীৰ যদিও উদ্ধাৰ অভিযান আৰু জনসাধাৰণৰ সহযোগিতাৰে পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা অব্যাহত আছে। বানৰ পানীত বহু ৰাস্তা-ঘাট ডুব যোৱাত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈছে। বহু ঠাইত বাহন চলাচল বন্ধ হৈ পৰিছে। বহু বিদ্যালয় এতিয়া আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত হৈছে। শতাধিক পৰিয়ালে একেলগে এই শিবিৰসমূহত আশ্ৰয় লৈছে। বানপীড়িত লোকসকলৰ মাজত খাদ্য, বিশুদ্ধ পানী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অব্যাহত আছে। স্বাস্থ্য বিভাগেও চিকিৎসা শিবিৰ স্থাপন কৰি ৰোগ প্ৰতিৰোধ আৰু বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে। উদ্ধাৰকাৰী বাহিনীয়ে বৃদ্ধ, শিশু আৰু অসুস্থ লোকসকলক প্ৰথমে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ ওপৰত গুৰুত্ব দিছে। হাজাৰ হাজাৰ বিঘা কৃষিজীৱী পানীৰ তলত ডুব যোৱাত কৃষকসকলৰ বছৰৰ পৰিশ্ৰম মুহূৰ্ততে ধ্বংস হৈছে। কেৱল মানুহেই নহয়, বহু পশুধনকো সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা চলিছে। সৰু সৰু শিশুসকলেও এই দুৰ্যোগৰ মাজত অনিশ্চয়তাৰ দিন কটাবলগীয়া হৈছে। আকাশৰ পৰা চালে স্পষ্ট দেখা যায়, বিস্তীৰ্ণ অঞ্চলৰ এতিয়া কেৱল পানী আৰু পানী। সংকটৰ এই সময়ত একতাই হৈছে আটাইতকৈ ডাঙৰ শক্তি। সকলোৰে সহযোগিতাৰে উজনি অসম পুনৰ স্বাভাৱিক জীৱনলৈ উভতি অহাৰ আশা জীয়াই আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীসকলে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি বাস্তৱ পৰিস্থিতিৰ বুজ ল'বলৈ আৰম্ভ কৰিছে। জিলা প্ৰশাসনে ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰি জৰুৰী সহায়ৰ ব্যৱস্থা ত্বৰান্বিত কৰিছে। এই সংকটৰ সময়ত বহু স্বেচ্ছাসেৱক আৰু স্থানীয় বাসিন্দাই বানপীড়িতসকলৰ সহায়ত আগবাঢ়ি আহিছে। এটা খাদ্যৰ পেকেট, এডোখ বিশুদ্ধ পানী আৰু এখন নিৰাপদ ঠাই। এইবোৰে এতিয়া বহু পৰিয়ালৰ বাবে আটাইতকৈ ডাঙৰ আশাৰ উৎস। সূৰ্য অস্ত যায়, কিন্তু বানপীড়িত লোকসকলৰ সংগ্ৰাম এতিয়াও শেষ হোৱা নাই। বতৰ বিভাগে অহা কেইবাদিনো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সেইবাবে সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয়। বহু পৰিয়ালে ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনাই কৰিছে, এই দুৰ্যোগ সোনকালে শেষ হওক আৰু জীৱন পুনৰ স্বাভাৱিক হওক। উজনি অসমৰ এই কঠিন সময়ত সকলোৰে একতা, সাহস আৰু সহানুভূতিয়ে নতুন আশাৰ বাট দেখুৱাইছে। প্ৰতিটো দুৰ্যোগৰ পিছতেই আহে নতুন পুৱা। আশা কৰোঁ উজনি অসমেও অতি সোনকালে সেই নতুন পুৱাক আদৰি ল'ব। উজনি অসমৰ বান পৰিস্থিতিৰ এই বিশেষ প্ৰতিবেদন ইয়াতেই সামৰণি মাৰিছোঁ। অধিক বিশ্বাসযোগ্য আৰু শেহতীয়া খবৰ পাবলৈ টিভিকম নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।